Hello guys, আমি আহি পালোহি জুবিন দাৰ ওচৰত আৰু বহুত দিনৰ পৰা আহি কৈ আছিলোঁ আহি গ'লো এতিয়া। হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আমি বৰ্তমান এতিয়া গৈ আছোঁ, ক'ত গৈ আছোঁ নকওঁ, ক'লে আপোনালোকে ভিডিঅ'টো নাচাব। আৰু এইফালে ভাগিন যাব, ভাগিনৰ কথাটো কৈ দিব। ভাগিন যাব গছপোৱা, নাই শ্বিলং যাম। ভাগিন গছপোৱা যাব এইফালে। আৰু এইফালে আইতাক থ'ব গৈ আছে আমাৰ। আৰু এতিয়া আমি গৈ আছোঁ শ্বিলঙলৈ। আৰু এইফালে ভাগিন ৰেডি হৈ গ'ল, আমাৰ গাড়ীও ৰেডি হৈ গ'ল। আৰু ভিনদেউ, বা, ভাগিন দুটা আৰু মই, আৰু লগত যাব ইন্দুদা। আৰু এইফালে ইন্দুদাও ৰেডি হৈ গ'ল। আমি বৰ্তমান আহি পাই গ'লোহি দেওশাল মন্দিৰ। আৰু ইয়াতে অলপ বাবাক দৰ্শন কৰি লওঁ। এইফালে ভিনদেউ, বা। যিহেতু আমি শ্বিলঙলৈ গৈ আছোঁ, আৰু শ্বিলং নোযোৱাৰ আগতে বাবাক তোমাৰ দৰ্শন কৰি তেওঁক সেৱা এভাগ কৰি যাওঁ। আৰু লগতে ইয়াৰ পৰা গৈ জুবিন দা ক্ষেত্ৰতো সোমাম। জুবিন দাকো সেৱা এটা কৰি চিধাই যাম শ্বিলং। আমাৰ হিৰো আহি আছে দেই এইফালে, একদম পুৰা ষ্টাইল লৈ আহিছে। বাপৰে, বাই বাই দিছে দেই। বজাই দিয়া, বজাই দিয়া, বজাই দিয়া। জুবিন দাৰ ক্ষেত্ৰত যাম। তো আহি পাই গ'লো জুবিন দাৰ ক্ষেত্ৰ। এইফালে চাওঁ, দেখোন না গাই, জুবিন দাৰ ক্ষেত্ৰ দেখোন না গাই। বহুত দিনৰ পৰা আহিম ভাবিছিলোঁ, এতিয়া আহি গ'লো। আহি গ'লা, ভাল লাগিছিলে। বহুত দিনৰ পৰা আহিম বুলি ভাবিছিলে, আৰু এতিয়া আহি গ'ল। একদম মনটো পুৰা ফূৰ্তি নে একদম। হেল্ল' গাইজ, আমি আহি পালোহি জুবিন দাৰ ওচৰত আৰু বহুত দিনৰ পৰা আহি কৈ আছিলোঁ আহি গ'লো এতিয়া। আপোনালোকক দেখাম আহক। এইয়া জুবিন গাঁৱত দুটা ফটো ডাঙৰকৈ, তাৰপিছত দোকান চোকান আছে। ব'লা। আৰু জুবিন দাৰ ক্ষেত্ৰৰ পৰা আমি চিধাই আহিলোঁ মেঘালয় বৰ্ডাৰ সোমাই গ'লোহি। আৰু এতিয়া অসমৰ বাহিৰত আছোঁ আমি বৰ্তমান। তো ইয়াতে আহি এটা ভাল লাগিছে, ৰাস্তা ঘাট, ৰাস্তা পদূলিবোৰ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে, ভাল লাগিছে দেখি। আৰু গাইজ, আমি বৰ্তমান পাই গ'লোহি উমিয়াম লেক। আৰু এইফালে একদম পূৰা আমাৰ ইন্দুদাই পূৰা গেছত কণী বইল কৰিব, ডিম বইল কৰিব আৰু মেগী বনাব। আৰু আমি আহি পেলাই খাম। যিহেতু এতিয়া গাড়ী বহুত আছে আৰু ডাঙৰ ডাঙৰ চুপাৰবিলাক আছে, তো বেক কৰিব পাৰে, সেয়েহে ইন্দুদা নাযায়। তো ইয়াৰ পিছত আমি যাম একদম ডাইৰেক্ট চেৰাপুঞ্জী, ডাউকি চেৰাপুঞ্জী। আৰু আপোনালোকে শ্বিলঙত যদি কোনোবা আহিছিলে কমেণ্ট কৰি জনাব, শ্বিলঙত এনেকুৱা ভাল ভাল জেগা ক'ত আছে। বিশেষকৈ মই প্ৰথমবাৰ আহিছোঁতো, এনেকৈ গম নাপাওঁ। আৰু এতিয়া ব'লক আপোনালোকক ভিউ পইণ্টটো দেখামগৈ, উমিয়াম লেক। লাহে। আৰু এটা দেখা পালোঁ, এখন মানুহৰ ভৰি, তো ধুনীয়াকৈ বনাই ৰাখিছে। এইটো মানে বাউণ্ডেৰী মাৰি থৈছে ধুনীয়াকৈ। আৰু ইয়াত অকল জোতা চেণ্ডেল ব্যৱহাৰ কৰিছে, লগত জাল এখন দি দিছে। জাল এখন দি পেলাই কিহৰ কাৰণে বনাইছে গম পোৱা নাই, বায়ো গম পোৱা নাই, ময়ো গম পোৱা নাই। কোনোবাই যদি জানে জনাব। আৰু এইটো আছে শ্বিলং নেপাওঁতে উমিয়াম লেক বুলি কয়, এখন পাৰ্ক টাইপৰ উমিয়াম লেক। আৰু লগতে আছে এটা পাহাৰৰ ওপৰৰ পৰা দেখিব পায় ভিউ পইণ্ট। ইমান ধুনীয়া লাগে নহয়, ঠাণ্ডা এটা অনুভৱ হৈ গৈছে। আমাৰ খানা তো পাতলা আহাৰ, এইটো মেগী। এইফালে মেগী একদম পূৰা, এইটো এইফালে আন্দা বইল কৰিছে, এইফালে ভিনদেউৱে আৰু ইন্দুদাই বনাই আছে। আৰু আমি আহি পাই গ'লোহি চেৰাপুঞ্জী। আৰু ৰাতিটো এইখন হোটেলতে থাকিম, দ্য বেটেল গেষ্ট হাউচ। আমি ইয়াতে ৰাতিটো কটাই দিম। আৰু ইয়াতে ঠাণ্ডাটো বহুত বেছিয়ে, মানে কি ওপৰত যিহেতু পাহাৰৰ ওপৰত আছোঁ, এটা ঠাণ্ডা এটা হাৱা মাৰি থাকে। আৰু আজি দেখাব নোৱাৰিলোঁ আপোনালোকক শ্বিলঙৰ একো। তো শ্বিলঙলৈ আজি আহিছোঁহে, তো অহাকালিৰ পৰা ষ্টাৰ্ট হৈ যাব নতুন ব্লগটো। আজিলৈ বাই বাই, গুড নাইট।